হাই বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈকে আৰু আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। আজি আমি এটা ফটোশ্বুট কৰিম বিহু বুলি। এতিয়া আমি যাইছোঁ আমি ফটো উঠা ঠাইখিনি লৈ। তাই মোৰ লগৰ ছোৱালী হয়, তো তাহাঁতৰ ঘৰলৈকে যায়। এয়া আমি আহি পালোঁ, ঘৰ আমি আহি পালোঁ। এতিয়া আজি পুৰা পৰম্পৰাগত ষ্টাইলত আহিছোঁ আমি ফটো উঠাই। জনাকি এয়া হৈছে আমাৰ ছেকেণ্ড লুক আৰু এতিয়া আমি ফটো উঠিব যাই আছোঁ। ইমান ৰ'দ, আজি ৰ'দটো দিছে সেইকাৰণে বহুত বেছি ভাল লাগিছে। তো আপোনালোকে চাই থাকক ভিডিঅ'টো, দেখাব চেষ্টা কৰিম আজি ভিডিঅ'টোত গোটেইখিনি চাই। এয়া আমি ফটো উঠা পাই গ'লোঁ। কেনেকুৱা লাগিছে তো এইটো জনাকি আজি ফটো লাগিছে জনাকি আৰু এয়া মই আৰু আমি এতিয়া ফটো উঠিম বিহু বুলি দোৱা আহিছোঁ ফটো উঠিবৰ কাৰণে। তো এয়া আমাৰ ছেকেণ্ড লুক আৰু আমি উঠিম বিহুৰ সাজত। এতিয়া চিম্পুলকৈ উঠিছোঁ। তো এয়া চাই থাকক আপোনালোকে। আমি যাই আছোঁ থাৰ্ড লোকেশ্যনত আৰু বহুত ধুনীয়া সিহঁতৰ এইখিনি পৰিৱেশখিনি। আৰু ইয়াত তাই একদম পানী, একেদিন বহুত বৰষুণ দি আছে সেইকাৰণে পৰিৱেশটো ইমান বেছি ধুনীয়া। এনেকুৱা ওচৰতে ধুনীয়া পৰিৱেশ সিহঁতৰ এইখিনিত বহুত ধুনীয়া। আমি কোনেনো বুজি পাব, কোনেনো মচিব তুমি আৰু মই মিলি তোমাৰে মোৰে মাজৰ মৰমৰে পাতলীয়া বয়সৰ কুমলীয়া মন বুকুৱে সৰকি যোৱা এই মিঠা কিয় কোনেনো বুজি পাব, কোনেনো মচিব তুমি আৰু মই মিলি যোৱা কাহি তোমাৰে মোৰে মাজৰ মৰমৰে এই ৰূপৱতী ফটো উঠিবৰ কাৰণে বহি গৈছে তাতে। তো মই ফটোটো মাৰি লওঁ তাইক। আমি অলপমান ৰেষ্ট লৈছোঁ, তাৰপিছত এতিয়া ভাত চাত দালি ভাত। এয়া হৈছে মোৰ নেক্সট লুকটো আৰু এয়া হৈছে নীলমণি। সি মোৰ লগৰে হয়, তো সি এজন ফটোগ্ৰাফাৰ হয়। আপোনালোকক যদি লাগে কেতিয়াবা তেতিয়াহ'লে তাক কণ্টেক্ট কৰিব পাৰে। বহুত ধুনীয়া ফটো উঠাই সি। মই ভইচ অভাৰ দি দিলোঁ কাৰণ কথাখিনি ভালদৰে অহা নাছিল। আপোনালোকে চাই থাকক ভিডিঅ'টো। এয়া এতিয়া সি মোক ফটো মাৰি আছে। তো পুৰা বিহু এয়া আমাৰ ফটোশ্বুট কমপ্লিট হৈ গ'ল। এয়া তাই মই পুৰা নাচনি ওলাইছিলোঁ। তো এতিয়া সিহঁতে উঠি আছে ফটো। আমাৰ ফটোটো উঠা হৈ গ'ল। তো মই এতিয়া ঘৰত যাম। এইটো ঘৰৰ ওচৰতে হয় সেইকাৰণে। তো আপোনালোকে মোৰ ফটোবোৰ ইনষ্টাগ্ৰামত চাব পাব। যদিহে চাব বিচাৰে তেতিয়াহ'লে চাব পাৰিব। প্ৰিয়ংকাজ বৰ্মন 239 হয় মোৰ ইনষ্টাগ্ৰাম ID। তো আপোনালোকে চাব। আগতীয়াকৈ হ'লে আপোনালোক সকলোকে মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো ভিডিঅ'টো আজি ইমান দেৰি চাই থকাৰ বাবে বহুত বেছি ধন্যবাদ। আগলৈ এনেদৰে ভিডিঅ'বোৰ চাই থাকিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।
তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব মোৰ চেনেলটি আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'ত নতুন হয় তেতিয়াহ'লে আপোনালোকক মই স্বাগতম জনাইছোঁ আৰু যদিহে মোৰ ভিডিঅ'বোৰ আপোনালোকে আগৰ পৰাই চাই থাকে তেতিয়াহ'লে আপোনালোকক মই বহুত বেছি ধন্যবাদ জনাইছোঁ